নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, দুটিমনৰ জোনাক এতিয়া একেবাৰে শেষ হৈ পৰিল। এতিয়া আচলতে সকলোৰে মনত এটা প্ৰশ্ন আহিছে যে দুটিমনৰ জোনাক পাৰ্ট 2 আহিবনে নাই। যদি পাৰ্ট 2 আহে তেন্তে কিমান দিনলৈ অপেক্ষা কৰিব লাগিব আমি। গতিকে এই গোটেইখিনি কথা আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, দুটিমনৰ জোনাক চিৰিয়েলখন যিহেতু আমি সকলোৱে বাস্তৱ জীৱনত অৰ্থাৎ ৰিয়েল লাইফত গভীৰ সম্পৰ্কত চিৰিয়েলখনৰ মাজলৈ সোমাই গৈছিলোঁ বা চিৰিয়েলখনৰ মাজত আমি নিজকে খাপ খুৱাই আমি নিজকে যেন ক'ৰবাত হেৰুৱাই পেলাইছিলোঁ। সেইবাবে এতিয়া মনটো আচলতে এইকেইদিন ভাল লাগি থকা নাই, যিহেতু বিক্ৰমৰ প্ৰেম কাহিনী আধৰুৱা হৈ গ'ল। গতিকে বন্ধুসকল, দুটিমনৰ জোনাক পাৰ্ট 2 অহা প্ৰায় সম্ভাৱনা আছে। এই ভিডিঅ' ক্লিপটোত আপোনালোকে ভালদৰে লক্ষ্য কৰি শুনক, ইয়াত আচলতে কি কৈছে চাই লওক। তাৰ পিছত আকৌ কৈ আছোঁ। আপোনালোকক অলপ দুখ দিলে ক্ষমা কৰিব। দ্বিতীয় জন্মত দ্বিতীয় সাধুৰে হয়তো আকৌ লগ পাম। কস্তুৰী, কস্তুৰী। নিশ্চয় শুনিলে ইয়াত আচলতে কি বুলি কোৱা হৈছে। গতিকে পাৰ্ট 2 অহাটো প্ৰায় 100% আছে, কিন্তু কেতিয়ালৈ আহিব সেইটো আচলতে ক'ব নোৱাৰি, কাৰণ ৰং চেনেলত মাধ্যমত বহু কেইখন জনপ্ৰিয় ধাৰাবাহিক আহি আছে। যিহেতু দুটিমনৰ জোনাক এতিয়া শেষ হৈছেহে, সেইকাৰণে দুদিনমানলৈ আমি নিশ্চয় অপেক্ষা কৰিব লাগিব। মোৰ ধাৰণা আপোনালোকক জনাওঁ যে দুটিমনৰ জোনাক পাৰ্ট 2ত হয়তো বিক্ৰমৰ পুনৰ জন্ম হৈ কস্তুৰীক নিজৰ কৰি লোৱা দেখা পাব পাৰোঁ আমি। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে এই ভিডিঅ'টোৰ তলৰ কমেণ্টত পাৰ্ট 2 কমেণ্ট বক্সত লিখি দিব। ধন্যবাদ। জয় আই।